আজি মই ষ্টুডিঅ'ত বাতৰি প্ৰথম কৰিছো ঐ মোৰ নামটো কি আছিলে ধনেশ্বৰ এই সৌকে কৈ মানুহবিলাকে শুনি যাম অকমান ষ্টেণ্ডাৰ্ড নামেৰে ভাব না নমস্কাৰ আপোনালোক সকলোকে এমডি নিউজৰ সৈতে মই শ্ৰী ধাং ধুং বৰা পাদুৱে স্বাগতম আজিৰ বিগ ব্ৰেকিং নিউজ অসমত বিজুলী চাকিৰ মানদণ্ড উন্নত নোহোৱাৰ বাবে ভাৰত চৰকাৰে 9,09,999টা জোনাকী পৰুৱা অসমলৈ প্ৰেৰণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ সতীৰ্থসকল উপস্থিত আছে মই তেওঁলোকৰ ওচৰলৈ যাব খুজিছো ডিব্ৰুগড়ত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক হালধি খোৱা হয় হালধি খোৱা তাৰ পৰিস্থিতি জনাব হয় পাৰো মই ইতিমধ্যে উপস্থিত আছো ডিব্ৰুগড় জিলাত মই ডিব্ৰুগড় জিলাৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত বহুতো প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰি আছে কেইটামান জোনাকী পৰুৱাক লৈ আমাৰ ইয়াতে প্ৰতিবাদকাৰীৰ পৰা কিছু কথা জানিব বিচাৰিম আপোনালোকৰ ইয়াত জোনাকী পৰুৱা কিমানটা কম কি ক'বলৈ আহিছে ভিতৰৰ গাঁওবিলাকত জোনাকী পৰুৱা পোৱা নাই আমাক লাগিবই নুবুজো আমি নুবুজো লাগিবই জোনাকী হয় দেখিবলৈ পাইছে ইয়াত জোনাকী পৰুৱাক লৈ বহুতো প্ৰতিবাদ সাব্যস্ত কৰি আছে হয় পাতো মই ইতিমধ্যে আপোনালোকক ডিব্ৰুগড় জিলাৰ যি পৰিৱেশ সেয়া দেখালোঁ কেমেৰা পাৰ্চন নিমখ খোৱাৰ সৈতে মই হালধি খোৱা এমডি নিউজ হয় হালধি খোৱা আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি এমডি নিউজৰ দৰ্শকসকলক ইতিমধ্যে ডিব্ৰুগড়ৰ দৃশ্য দেখুৱালোঁ খন্তেক বিৰতিৰ পিছত আমি আকৌ ঘূৰি আহিম এই এমডি নিউজলৈ হয় দাদা আপোনাৰ টুথপেষ্টত নিমখ আছে হয় মোৰ টুথপেষ্টত নিমখ হালধি জলকীয়া আদা চব আছে খন্তেক বিৰতিৰ পিছত এমডি নিউজলৈ আপোনালোক সকলোকে স্বাগতম আমাৰ ইতিমধ্যে আৰু এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছেহি কালি বঙাইগাঁৱত পোৱা যি ধুমুহা বৰষুণৰ ফলত এজনী মহিলা ৰাস্তাইদি গৈ থাকোঁতে তেওঁৰ মূৰত তামোল গছ এজোপা পৰি পিনি তেওঁৰ যিমান উকনি আছিলে গোটেইখিনি মৰিল বুলি আমি জানিব পাৰিছোঁ তাৰে দুটা উকনি বাচি আছিলে কিন্তু তাৰে এটা উকনি ইতিমধ্যে নিহত হৈছে আৰু এটা উকনিক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আমি এইবুলিও জানিব পাৰিছোঁ যে জিএমচিএইচত ভৰ্তি কৰিবলৈ দিয়া নহ'ল কাৰণ তাত কৰোণা পজিটিভ পেচেণ্ট বহুত আছে সেইবাবে আহত হৈ থকা উকনিটোক ইতিমধ্যে গাঁৱলীয়া চিকিৎসা কৰি থকা হৈছে কিন্তু আমি জানিবলৈ পাৰিছোঁ যে গাঁৱলীয়া চিকিৎসা কৰি থকা স্বত্তেও তেওঁৰ দেহ সংকটজনক বঙাইগাঁৱৰ পৰা মোৰ সতীৰ্থ সাংবাদিক মাকৈ খোৱা মোৰ লগত আছে মই মাকৈ খোৱা ওচৰলৈ যাব খুজিছোঁ হয় মাকৈ খোৱা তাৰ পৰিস্থিতি জনাব হয় পাৰো মই ইতিমধ্যে বঙাইগাঁৱত উপস্থিত আছোঁ হয় কালি যি ঘটনা ঘটি গ'ল নিশ্চয় বহুত দুখ লগা আছিলে তাৰে দুজন বাচি আছিলে এজন আজি নিহত হৈ গ'ল বুলি গম পোৱা হৈছে আৰু এজন গাঁৱলীয়া ট্ৰিটমেণ্ট কৰা হৈছে বহুত চিৰিয়াছ আৰু হয় মই এমডি নিউজৰ দৰ্শকসকলক কিছু মুহূৰ্ত দেখালোঁ আৰু অকণমান কিছু দেখাব নোৱাৰিলোঁ তালৈ ক্ষমা খুজিছোঁ কাৰণ বঙাইগাঁৱত কালি যি সূত্ৰপাত হৈছিলে সেইবাবে ইণ্টাৰনেটৰ কিছু প্ৰব্লেম হৈ আছে মাকৰ